আজি আমি আহিছোঁ সন্ধ্যাটিলত। লগৰটোৱে ব্লেক কালাৰৰ ভেনু এখন বুকিং কৰি থৈছিলে আৰু আজি ডেলিভাৰী দিয়াৰ কথা আছিলে, তাকে ডেলিভাৰী ল'বলৈ। পিছে তাৰ মুখত হাঁহিতকৈ বেছি টেনশ্যনে জিলিকি আছিল। আজিৰ পৰা হেনো খৰচবোৰ আৰু বঢ়াই ল'লে। আৰু সকলোবোৰ ঠিকে ঠাকে হৈ যোৱাৰ পিছত খুৰা এজনে ঘৰৰ মানুহৰ লগত গাড়ীখন ঘৰলৈ লৈ গ'ল আৰু আমি দুটাও চিধা চিধি পোনাই দিলোঁ লাকুৱালৈ। লাকুৱাত আমাৰ CCTV ইনষ্টল কৰিবলগীয়া আছিলে দাদা এজনৰ ঘৰত। টোটেল 4টা কেমেৰা ইনষ্টল কৰিছোঁ। CV+ হয়, নাইট ভিজন কালাৰ হয়। ৰাতিও ফুটেজবোৰ আপুনি কালাৰত আহিব। কাম কৰি কৰি আন্ধাৰীয়া হৈ পৰিলে। আমিও যিমান পাৰোঁ স্পীড কামবোৰ কৰিব ল'লোঁ জল্দিকৈ। আৰু লগৰটোলৈ বেয়াও লাগিছে, বেচেৰা গাড়ীখন কিনিছিলেহে, উঠিবলৈ নাপালে। জল্দি কৰি আমি 8টামান বাজিলে। গাড়ীখনলৈ মনত পৰিছে নি?